নমস্কাৰ মোৰ এক ইউটিউব চেনেল এক্সপেৰিয়েন্স অফ লাইফৰ আন এটা ভক্তিমূলক ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সদায়তো ঘূৰা ফুৰা দিয়ে থাকোঁ নহয় জানো, সেয়ে আজি ভাবিলোঁ আপোনাসবৰ আগত এটা ভক্তিমূলক ভিডিঅ' শ্বেয়াৰ কৰোঁ। সেই ভাবিয়ে মোৰ খুৰীয়ে পাঠ কৰা শ্ৰী শ্ৰী লক্ষ্মী চৰিতৰ পুথিৰ এটা সুন্দৰ ভিডিঅ' আপোনালোক সকলোলৈ আগবঢ়াই দিলোঁ। এই লক্ষ্মী চৰিত যিয়ে দিনটোত এবাৰ হ'লেও শুনে তেওঁৰ হেনো জীৱন ধন্য হয় বুলি বিশ্বাস কৰা হয়। কিন্তু আপোনালোকলৈ এটা অনুৰোধ, যদি আপোনালোকৰ সময় আছে গোটেই চৰিতখনেই শুনিব, আৰু যদি সময় নাথাকে তেন্তে নুশুনিব, কাৰণ লক্ষ্মী চৰিত কেতিয়াও আধৰুৱাকৈ শুনিব নাপায়। শ্ৰী শ্ৰী লক্ষ্মী চৰিত্ৰ। জয় জয় কৃষ্ণ কৃপাময় দেৱ হৰি, মহা মহা পাপীও নিষ্ঠাৰে যাক স্মৰি, যাৰ লীলা খবৰ নাই পাৰা পাৰ, হেন কৃষ্ণ পদে কৰোঁ কোটি নমস্কাৰ। গুৰুৰ চৰণ মনে শিৰোগত কৰি, বিপ্ৰ বৈষ্ণৱৰ পদ হৃদয়ত ধৰি, ব্যাস আৰু বাল্মীকি প্ৰভৃতি কৰি গণ, আদ্য গুৰু বন্ধু পিতৃ মাতৃৰ চৰণ, সৰস্বতী মাওক কৰিয়া নমস্কাৰ, লক্ষীৰ চৰিত্ৰ পদ কৰিব প্ৰচাৰ, ইসব কথা আবেগ কৰিবে আখ্যান, লক্ষী হৰি সংবাদ শুনিও সাৱধান, মেৰু পৃষ্ঠে ৰত্নাসনে থাকন্ত বসিয়া, লক্ষীক পুজিলা হৰি কৌতুক কৰিয়া, কোন কোন স্থানে তুমি আপুনি থাকা, কোন কুলক্ষণে পুৰুষক তেজি বাহা, কোনোবা ৰমণী হয় তোমাৰ বৰ্জিতা, কোন নাৰী তজুপিয়া কৈও সুচৰিতা, বিষ্ণুৰ বচনে লক্ষী অল্প কৰি হাস, কহিবে লাগীয়া কথা অতি মৃদু ভাষ, চিন্তাযুক্ত হৈয়া সৰ্বখনে যি থাকয়, পাৱে পাৱে ঘষে যিটো ধূলা মাটি চয়, বাসী পুষ্প যিটো পিন্ধে যিটো শুৱে ঔষাদ, ভগ্ন আসনত সিটো বহি খায় ভাত, অকুমাৰী নাৰীক ৰময় যিটো জন, তাহাক তেজু সুময় জানা নাৰায়ণ, মদমত্ত অতি গৰ্ব কৰে জীৱাজন, পুনু পুনু বোলো আমি তেজু সেইজন, উচ্ছিষ্টক চুই যিটো কৰে ভজন, স্নান কৰি তৈল প্ৰভু খসে যিটো জন, অন্ধকাৰে শুৱে আৰু তৃণ সিংহে নখে, তাক মই তেজু সিটো থাকে মহাদুখে, নিজ অংগ পিতৃত আপুনি বাদ্য বাবে, সঞ্চিত ধনক যিটো সমূলে উৰায়, নিজ পুত্ৰ ভাইজাক বঞ্চিয়া যিটো খায়, শুনা নাৰায়ণ মই নাযাওঁ তাৰ ঠাই, মুখ ভৰি ধোৱা পানী পেলাই দুৱাৰে, নাথাকো তাৰ ঘৰে জানিবা সাৰে, উলংগত সেয়া যিটো কৰয় শয়ন, সিজা আসনত বসি যি কৰে ভোজন, খাব নাপায়, দক্ষিণ পশ্চিমে মুখে যিটো দন্ত খসে, সৈতে সৈতে কহো মই নাযাওঁ তাৰ পাছে, উত্তৰ পশ্চিম শিৰে যি কৰে শয়ন,
তাকো তেজু সিটো মোৰ নোহে প্ৰিয়জন আপুনি তুলীয়া পুষ্প পিন্ধে যিটো শিৰে সন্ধ্যাকালে প্ৰদীপ নেদেখো যাৰ ঘৰে আপুনি চন্দন পিখি যি পিন্ধে লালাতে গুৰুজনৰ নিন্দা কৰি ফুৰে হাতে বাটে বাসী বাস কুবাস পিন্ধ যিটো নৰে নিশ্চয় জানিও মই নাযাওঁ তাৰ ঘৰে মাটিত বসীয়া যিটো কৰয় অভোজন বাসী মুখে থাকে যিটো নৰ অভাজন অতিথি বিমুখ যিটো নিৰ্দয় কুভাষী পাপ কৰ্মৰত সদা বিত অভিলাষী পঞ্চম পাতকী যিটো বিশ্বাসঘাতক ইষবক তেজু আমি জানিবা প্ৰত্যেক যাৰ ঘৰে থাকে শুক্ল পাৰাত নগণ সুশীলা সুন্দৰী শুদ্ধা ৰমণী ৰতন তাৰ বিহে অচলা আমাৰ বাস হয় সত্য সত্যে প্ৰভু মই কৰিলো নিশ্চয় যিটো জনে ধান্যক সুবৰ্ণ সম দেখে ৰজত সদৃশ কৰি তণ্ডুলক লেখে আপুনি নাখাই ভক্ষ দ্ৰব্য বস্তু সমস্তক পাতি দিয়া থাকে সুদুখী ভিক্ষাৰী সকলোকে বোলে যিটো মধুৰ বচন শান্ত সাধু সতে কৰে মিষ্ট আলাপন ধাৰ্মিক বিনীত সদা চাৰি মিত্ৰ বৈ জ্ঞানশীল যিটো পঞ্চ ইন্দ্ৰিয় বিজয়ী বিদ্যাৱন্ত যিটো মহাপুৰুষ শোভন ইষবত পিতৃ আমি জানা নাৰায়ণ সুধীৰ ৰমণী যিটো আনন্দিত মন আহাৰ কৰে যিটো জনে অল্পক্ষণ ডাক কৰে আৰু সদা দান কৰে আৰু সদা সত্য কথা কয় সেইজনে জানা মোৰ প্ৰিয়তম হয় সদা বাস কৰোঁ আমি শৰীৰেৰে তাহাৰ ধন ধান্য গো মহিষ কৰোঁ সুবিস্তাৰ সৰ্বত সন্তোষী যিটো উদ্যোগী যিজন অলপ আহাৰ কৰে অলপ শয়ন আলাস বিহীন যুদ্ধ প্ৰিয় যিটো জন তাৰ শ্ৰীবিধি আমি কৰোঁ অনুক্ষণ শুনা নাৰায়ণ আৰু কথাৰ নিৰ্ণয় যিটো সুলক্ষণী নাৰী মোৰ প্ৰিয় হয় স্বামীৰ চৰণে সেৱা কৰে যিটো জনী সেই নাৰী পতিব্ৰতা সৰ্বসুলক্ষণী তোমাক ঈশ্বৰ মানি সততে পূজয় সেইমতে নিজ স্বামী পদ অপাৰধ সেইমতে নিজ স্বামী পদ আৰাধয় পতিব্ৰতা স্বামী কথা শুনা মন দিয়া সংক্ষেপ কৰিয়া কহু বাহুল্য এৰিয়া দেৱতাত কৰি যিটো নাৰী শত গুণে স্বামী সেৱা কৰে অতিশয় শুদ্ধ মনে স্বামী ইচ্ছামতে কাৰ্য সততে আচৰে তাহাৰ শৰীৰে মই থাকোঁ নিৰন্তৰে সকলো দেৱক পুজি যিটো ফল পায় স্বামী সেৱা ততোধিক ফল সমুদায় স্বামী বিনে স্থিৰ আৰু নাহিকে দেৱতা স্বৰূপ কহিলো প্ৰভু ইটো সত্য কথা শুদ্ধমতী নাৰী যিটো সুন্দৰ বদনী স্বামী সেৱা কৰে যিটো ঘৰৰ ঘৰিণী নাভি সুগম্ভীৰ সম তন্ত্ৰ পান্তি জাৰ সদা নাচাৰো আমি শৰীৰ তাহাৰ সুধন সদা যিটো কৰে উপকাৰ ধন ধান্য সম্পদক মিলিও আমি তাৰ স্বামীৰ চৰণে সেৱা স্বভাৱে যাহাৰ সেই সুলক্ষণী নাৰী জানিবাৰ আমাৰ শুক্ল বস্ত্ৰ পৰিধান শুভ অভিলাষী সুপ্ৰসন্যা কোমল ভাষিনী দীৰ্ঘ কেশী সৰ্বকালে প্ৰতিব্ৰতা हुए যিটো জনী দুয়ো কুল নিস্তাৰিল তৰিল আপুনি
স্বামীৰ বচন পালে সেই সুভাগিনী, সেই নাৰী পাশে মই থাকোঁ হো আপুনি। কষ্টপদ ৰঙা নখ চন্দ্ৰ নিৰমল, আমাৰ লক্ষণ জানিবাহা শিসকল। নাভি গম্ভীৰ যাৰ সমদন্ত পান্তি, তাহাৰ শৰীৰ আমি সদা নচাৰন্তি। ললিত বলিত অংগ কোমল লোচনা, ইক্ষপ্ত সহিত মুখ মৰল গমনা। গৌৰৱনা মৃদু মৃতভাষিনী বিমলা, মধ্যসিদা দয়াৱতী সৰ্বত্ৰ সুশীলা। ইষব লক্ষণে সেই নাৰী জন্ম ধৰে, সৰ্বক্ষণে থাকোঁ আমি তাহাৰ শৰীৰে। স্বামিত ভকতি সদা যি নাৰী কৰয়, সেহি জীৱা বাঞ্ছে মুক্ত সবে সিদ্ধ হয়। হেন মহাৰমণী থাকাই যাৰ ঘৰে, সৰ্বক্ষণে থাকোঁ মই তাহাৰ মন্দিৰে। ধনপুত্ৰ হুৱে তাৰ সৰ্বত্ৰ কল্যাণ, সদা আমি সন্তুষ্ট তাহাতে বিদ্যমান। ইটো শুভ সুলক্ষণা নাৰী অতি বেৰ, কুলক্ষণা স্বামীক কুলক্ষণা স্ত্ৰীৰ কথা শুনিও প্ৰত্যেক। উচ্চল কপাল যাৰ বিৰল দৰ্শন, সেই নাৰীজনীক তেজী বিহু সৰ্বক্ষণ। পিংগল নয়না যাৰ পিংগল যি কেশ, পাৰে পাৰে ঘষে যিটো কুলক্ষণ বেশ। সেই নাৰীজনী অতি বৰ কুলক্ষণী, সৈতে সৈতে কহোঁ মই স্বৰূপ কাহিনী। স্বামীৰ বচন যাৰ নলয় মনে, সেই নাৰী কুলক্ষণী তেজু অনুক্ষণে। কৰ্ণৰ বাহিৰে যাৰ দুই গোটা ৰন্ধ, সেই নাৰী হুৱে অৱশ্যে অতি মন্দ। গন্ধস্থল ফুলা যাৰ ঊৰ্ধ দুই স্তন, সেই নাৰী কুলক্ষণী জানা নাৰায়ণ। সেই নাৰী পাপমতী জানা চিতে নিত, স্বামী সমন নিতে যাৰ শান্তি নহিচিত। বস্ত্ৰ অলংকাৰে সবে বিভূষিতা হৈয়া, স্বামীক নিন্দয় পৰ পুৰুষক পায়া। স্বামীক তেজীয়া পৰ পুৰুষত মন, তাইৰ পাশে নাযা মই দেখি কুলক্ষণ। স্বামী বাক্য অন্যথা কৰয় যিটো নাৰী, তাইক তেজু জানা মই প্ৰভু চক্ৰধাৰী। শান্তিতে চৰণ যাৰ চটচটি ফুটে, সেই স্ত্ৰী পৰশে স্বামী আয়ুসটোতে। পায়ে জল দিয়া যাৰ চৰণ শুকায়, অৱশ্যে বিধৱা হয় দৈৱ বাধা নাই। তলুৱাৰ তলে যাৰ হুৱে কাল ৰেখা, সেহি কুলক্ষণী মোক নাপায় দেখা। সৰমীয়া ভৰি যাৰ কোট কোটা কেশ, থুৰুহা কংকাল কেৰা নয়ন কুবেশ। কপিলা ৰমণী বহু লোমা অলুমিকা, কুনসী ৰমণী বেচা নক্ষত্ৰ নাশমিকা। তোমাক কহিলো প্ৰভু সকলো কাহিনী, ইষব লক্ষণে জানা নাৰী কুলক্ষণী। আৰু শুনা আমাৰ বসতি নাৰায়ণ, সৰু বৰে বিকশিত কমল কানন। আমলখি বৃক্ষে আৰু দিব্য পুষ্প বনে, অলস ৰহিত সত্য পৰাই নজলে। শংখৰত্ন শুক্ল বস্তে আৰু গোময়ত, নৃত্য গীত বাদ্য যথা সুতে অবিৰত। মহাসতী পতিব্ৰতা নাৰী যিটো জনী, ইষবত থাকোঁ সত্য কহিলো কাহিনী। ভাঙিলো তোমাত মোৰ কথা সমুদায়, অপৰাধ সমি তজু পাৱে দিয়া ঠাই। তজু পদে সবে কথা কহিলো বিৱৰি, বিষ্ণু বোলে আৰু কিছু কহিলো সুন্দৰী। লক্ষীনিগ দতী প্ৰভু শুনা নাৰায়ণ, আকাশৰ তৰা যিটো কৰে গণন। পৃথিৱীৰ ধূলা যত পায়ে গণিবাক, তেৱেহে লক্ষীৰ পদ পাৰে গণিবাক। নাপিতৰ গৃহে গৈয়ে
সৌৰ কৰ্ম কৰে। আচুক মনুষ্য দেৱতাৰো শ্ৰীহৰে। আৰু এক কথা কহো শুনা জনাৰ্দন, যেহিদিনা জীৱা বস্তু নিষিদ্ধ ভোজন। প্ৰতিপদে কুষ্মাণ্ড ভোজনে ধনক্ষয়। দ্বিতীয়তে আলু কচু বৃহতি বাধয়। তৃতীয়তে পতুল ভোজনে চকু খোল। চতুৰ্থিত মূলা খাইলে ধনৰ নিৰ্মূল। পঞ্চমিত শ্ৰীফলে কলংক জানা হয়। ষষ্ঠিত নিম খাইলে ব্যাধি লাগ হয়। সপ্তমিত তাল ফল খাইলে নোযোৱাই। অষ্টমিত লাও খালে নানা ৰোগে পায়। নৱমিত কলা খাইলে গো মাংসৰ ন্যায়। দশমিত কাশী ৰুলে ব্যাধিযুক্ত হয়। একাদশীত অন্ন খাইলে স্বৰ্গত নাযায়। দ্বাদশীত তিয়ঁহ খাইলে ব্যাধি লাগ হয়। ত্ৰয়োদশী তিথিত বৰ্জিত পুৰৈ শাক। চতুৰ্দশী দিনে মৰা নিষেধ খাইবাক। অমাৱস্যা দিনে মৎস্য মাংস জীৱা খায়। মহাপাপ হৈয়ে সিটো নৰকে পৰয়। ঈশৱ নিষিদ্ধ বস্তু খাই জীৱা জন। তাহাক তেজু সময় জানা নাৰায়ণ। শুনা প্ৰভু তোমাত যিজনে ভক্তি কৰে। বিনা দানে বিনা যজ্ঞে তুষ্ট আমি তাৰে। তোমাক পূজয় যিটো কৰিয়া সন্তোষ। তাৰ একো কালে নধৰো গুণ দুখ। কহিলো তোমাত প্ৰভু ইটো কথা চয়। আকে যিটো শ্ৰদ্ধা কৰি গাৱে বা শুনয়। তোমাৰ প্ৰসাদে তাৰ আয়ু শ্ৰী যশ। নিতে নিতে বাঢ়ি পাইবে পৰম সন্তোষ। পুত্ৰ ধন ধান অখণ্ড সম্পদ। লভিবে পৰম সুখ অন্তে মুক্তিপদ। শুনা নৰ নাৰী ইটো কথা মনোহৰ। লক্ষী হৰি সংবাদ পৰম গুজ্যতৰ। ইহাৰ শ্ৰৱণে মিলে ভকতি মুকুতি। ৰাম সৰস্বতী পত্ৰ বন্দে নিগদতি। লক্ষী চৰিতৰ কথা শুনা মন কৰি। বাঢ়িবে সম্পদ সুখে দুৰ্গতি নিস্তাৰি। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চাৰি জাতি। আৰু শুনি ভনি পাইবে আচলে সম্পত্তি। জীৱা জেয় বাঞ্ছা কৰে লভিবে নিশ্চয়। লক্ষীৰ বচন ইটো অন্যথা নহয়। যাৰ গৃহে থাকে সিটো পুস্তক ৰতন। যিটো নৰে শুনে ভনে আকৌ অনুক্ষণ। ত্ৰিসন্ধ্যা পঢ়ে যিটো অতি শুদ্ধ মতি। লক্ষী নাৰায়ণ তুষ্ট হয় তাৰ প্ৰতি। তান গৃহে কোনো কালে বিঘিনি নহয়। পুত্ৰ ভাৰ্যা সমে সদা সন্তোষে বঞ্চয়। হেন জানি সব লোকে এৰি আন কাম। লক্ষী নাৰায়ণ স্মৰি বোলা ৰাম নাম। ৰাম কৃষ্ণ প্ৰভু।